Hey dosto, welcome to my channel Writing Skill Nalbari. To মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ছাৰ-বাইদেউসকল আৰু বন্ধু-বান্ধৱীসকল, তো মই আজি এটা ভিডিঅ' আনিছোঁ। এইটো হৈছে সাধাৰণ সম্পাদক প্ৰাৰ্থীৰ ভাষণ বা জিএছ প্ৰাৰ্থীৰ ভাষণ। তো যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে জিএছত উঠিম বুলি ভাবিছে, তো তেওঁলোকে কেনেকৈ এটা ভাষণ দিব, তো সেইটোৰ বিষয়ে মই লিখি আনিছোঁ। মোৰ বহুতকেইটা ছাবস্ক্ৰাইবাৰে মোক কমেণ্ট কৰি জনাইছিল, তো তেওঁলোকক এনেকুৱা এটা ভাষণ লাগে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে, আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, মোৰ শ্ৰদ্ধাৰ দাদা বাইদেউসকল আৰু মোৰ সহপাঠী বন্ধু বান্ধৱীসকল, আজি বিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ পদৰ প্ৰাৰ্থী হিচাপে আপোনালোকৰ সন্মুখত থিয় দি সঁচা অৰ্থত গৌৰৱ অনুভৱ কৰিছোঁ। আপোনাৰ ইয়াত উপস্থিত থকাৰ বাবে আৰু আমাৰ বিদ্যালয় সমাজখনক সেৱা আগবঢ়োৱাৰ সুযোগৰ বাবে মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছোঁ। প্ৰথম আৰু প্ৰধান কথাটো হ'ল, মই বিশ্বাস কৰোঁ যে ঐক্যই হৈছে এটা সফল বিদ্যালয় সম্প্ৰদায়ৰ মূল শিলাস্তম্ভ। আমাৰ পটভূমি, আগ্ৰহ বা বিশ্বাস যিয়েই নহওক কিয়, আমি সকলোৱে এই অনন্য পৰিয়ালটোৰ অংশ। সাধাৰণ সম্পাদক হিচাপে মোৰ প্ৰতিশ্ৰুতি হৈছে আমাৰ বৈচিত্ৰ্যময় সমাজৰ প্ৰতিটো কণ্ঠ যাতে কেৱল শুনাই নহয়, মূল্যবোধ হয়, সেয়া নিশ্চিত কৰা। মই এনে এক অন্তৰ্ভুক্তি আৰু মুকলি পৰিৱেশ গঢ়ি তুলিব বিচাৰোঁ য'ত প্ৰতিজন ছাত্ৰই নিজৰ চিন্তা আৰু উদ্বেগসমূহ ভাগ বতৰা কৰাত আৰাম অনুভৱ কৰে। ইয়াৰ বাবে মই নিয়মীয়া মঞ্চ আৰু মতামত ব্যৱস্থা স্থাপন কৰিম য'ত আপুনি আপোনাৰ ধাৰণা, প্ৰশ্ন আৰু পৰামৰ্শসমূহ কণ্ঠস্বৰ দিব পাৰিব। আমাৰ বিদ্যালয়ৰ নীতি আৰু কাৰ্যকলাপ গঢ় দিয়াত আপোনাৰ সহযোগিতা অমূল্য। শিক্ষা আমাৰ বিদ্যালয়ৰ মিছনৰ মূলতে আছে আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক সাধনক সমৰ্থন কৰিবলৈ মই গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ শৈক্ষিক কাৰ্যসমূহে যাতে উচ্চতম মানদণ্ড পূৰণ কৰে তাৰ বাবে মই শিক্ষক আৰু প্ৰশাসকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিম। আমি একেলগে শৈক্ষিক উৎকৰ্ষতাৰ বাবে চেষ্টা কৰিব পাৰোঁ আৰু এনে এক পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ য'ত শিক্ষণ ৰোমাঞ্চকৰ আৰু পুৰস্কাৰদায়ক দুয়োটা। শৈক্ষিক দিশৰ বাহিৰেও ব্যক্তিগত বৃদ্ধি আৰু চৰিত্ৰ বিকাশৰ গুৰুত্বত মই বিশ্বাস কৰোঁ। মই পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপ আৰু ক্লাবসমূহক প্ৰচাৰ কৰিম যিয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ আৱেগক অন্বেষণ কৰিবলৈ আৰু নেতৃত্বৰ দক্ষতা বিকাশ কৰিবলৈ সক্ষম কৰে। আমাৰ বিদ্যালয়খন এনেকুৱা এখন ঠাই হ'ব লাগে য'ত আপুনি কেৱল শৈক্ষিকভাৱেও পাৰদৰ্শিতা দেখুৱাই নহয়, ব্যক্তিগতভাৱে বৃদ্ধি পাব। আমাৰ উজ্জ্বল ভৱিষ্যতৰ যাত্ৰাত আমি আমাৰ পৰিৱেশৰ প্ৰতি দায়িত্বশীল হ'ব লাগিব। আমাৰ বিদ্যালয়ৰ ভিতৰত বহনক্ষমতাৰ পদক্ষেপ ৰূপায়ণৰ বাবে মই উৎসৰ্গিত। আমি একেলগে আমাৰ পৰিৱেশগত স্থান হ্ৰাস কৰিব পাৰোঁ, পৰিৱেশ বন্ধুত্বপূৰ্ণ পদ্ধতিসমূহক প্ৰসাৰিত কৰিব পাৰোঁ আৰু আমাৰ বিদ্যালয়খনক পৰিৱেশ সচেতনৰ আৰ্হি হিচাপে গঢ়ি তুলিব পাৰোঁ। শেষত এই কথাটোত জোৰ দি ক'ব বিচাৰিছোঁ যে এই ভূমিকা মোৰ বিশেষ নহয়, আমাৰ সকলোৰে। আপোনালোকৰ আকাংক্ষা আৰু উদ্বেগৰ প্ৰতিনিধি হিচাপে মই ইয়াত আছোঁ। আপোনাৰ প্ৰয়োজনীয়তাৰ প্ৰতি সুলভ, কাষ চাপিব পৰা আৰু সঁহাৰি জনোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। আমি সকলোৱে মিলি আমাৰ বিদ্যালয়খনক এনে এখন ঠাই গঢ়ি তুলিব পাৰোঁ য'ত সকলোৱে নিজৰ নিজৰ বুলি অনুভৱ, গৌৰৱ আৰু সুযোগ অনুভৱ কৰে। সামৰণিত আপোনালোকৰ সমৰ্থন আৰু ভোট বিচাৰিছোঁ। আমি সকলোৱে মিলি এই বিদ্যালয় পৰিষদক এক উল্লেখযোগ্য বছৰ হিচাপে গঢ়ি তুলিব পাৰোঁ। আহক আমি হাতে হাতে কাম কৰি এখন শক্তিশালী, অধিক সৰ্বাংগীন আৰু পৰিৱেশ সচেতন বিদ্যালয় গঢ়ি তোলোঁ। মোৰ ওপৰত আপোনালোকৰ মনোযোগ আৰু বিশ্বাসৰ বাবে ধন্যবাদ। তো এইখনেই আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ অন্যান্য প্লে'লিষ্টত থকা ভিডিঅ'বোৰ চাব, সেইবোৰো বহুত দৰকাৰী ভিডিঅ' দি আছে। তো আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।